এইটো চলা সকলোকে স্বাগতম জনালোঁ আজি অন্য এটি ভিডিঅ'লৈ। আজি বহুত গৰম, সেইহেতুকে আজি বেলেগ এটা কামত ওলাই আহিলোঁ। আজি গৰু বিচাৰিবৰ কাৰণে ওলাই আহিলোঁ। এনেহেন গৰমত গৰু বিচাৰিবৰ কাৰণে ওলাই আহিছোঁ যে একদম অৱস্থা বেয়া হৈ গৈছে। আৰু কিনো এনেকুৱা বেয়া হৈছে মানে গৰু মানে বিচাৰি হাবাথুৰি খাই ফুৰিছোঁ, মানে পোৱা নাই। 2 চকৰ দি আহিলোঁ, 2 চকৰ দি আহি কিনে এতিয়া আকৌ 1 চকৰ দিবলৈ যাম, ক'ত পামগৈ। আৰু সেই ইয়াতে থাক, তোক এতিয়া ইয়াতে থৈ যাওঁ। তাৰপিছত এতিয়া যাওঁ গৰু বিচাৰি। এই অলপ চলপ পানী আৰু ভেকুলীয়ে ততৰাবলৈ পানী মাত্ৰ। এই তাকেই বিচাৰি ফুৰিছে গাইটো, বুঢ়ী গাইটো। কতে আজি কতে খাই আছে সি। ছিঙি কেনে আহিলে, আহি কেনে এতিয়া বিচাৰিয়ে পোৱা নাই। কি জানি বদমাছ বুঢ়ী হৈ গ'ল এতিয়ালৈকে। কোনে খাব, কোনে ল'ব? নাই, ঘৰতে মৰিবহি। হ'ব, একবাৰ বিচাৰি চাম। কামটো যে বহুত ফকতীয়া কাম হয়। এই গৰমখনত তাতে গৰু বিচাৰিছোঁ, মোৰ দিমাগ আউট হৈ গৈছেগৈ গেলা। একদম কপালৰ কাম চাইছেনে কেনেকৈ পৰি গৈছেগৈ। একদম মানে ফকতীয়া কাম এইবোৰ গৰু বিচৰা কামটোৱে। কেতিয়াবা ভাবিলে মানে একো এইবোৰ নপুহো নিচিনা লাগি যায়, কাৰণ এইবোৰ বহুত অশান্তি পাওঁ কেতিয়াবা মানে। কাৰণ এনেকৈ জানো এতিয়া কেলা গৰু মানুহ বিচাৰি পালেও গৰু বিচাৰি পাবলৈ টান হয় কেতিয়াবা। ভাগৰি গৈছোঁ গৰু বিচাৰি। এই মোৰ গৰু দেখিছ নেকি? এই তোৰ মাৰক দেখি পাইছিলি নেকি? এনেকে কি কবি গাই, ভাগৰি গৈছোঁ, উপায় নাই। তকৈ সুধিছোঁ তোৰ মাৰক দেখি পাইছিলি নেকি বুলি। মানে গাইজনী বুঢ়ী হ'ল, সেইটোকে মানে কি কবি আৰু, মানে উপায় নাই, কি ক'বলৈ ভাষা নাই। চলো আৰু একবাৰ কাহা ভাগৰিছে এনে এখন গৰমত পুহিলোঁ আৰু ভাগৰিলোঁ, গৰু বিচাৰি নাপালোঁ। আৰু মোৰ আশা আছে গধূলিলৈকে কিবা এটা হ'ব, আজি ইনফৰ্মেশ্যন আহিব মোৰ গৰুৱে যে কঠীয়া খালে বুলি। যি হওক যি নহওক ঈশ্বৰে জানিব, আৰু ক'ৰবাত নোসোমালেও হয় আৰু ফাইন চাইন দিব নাপালেও হয় বুলি আশা ৰাখিছোঁ। ভাগৰি গ'লোঁ, এতিয়া যাওঁগৈ আৰু। গৰমত ছাগলী আৰু চাইছেনে, গৰু ছাগলী এইবোৰ পথাৰৰ এৰিয়া, সেউজীয়া বন পৰিৱেশ চাই বহুত ভাল লাগিছে। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব, শেষত বাৰে কৈছোঁ। আৰু FB পেজটো ফ'ল' কৰি দিব, আৰু লাইক কমেণ্ট শ্বেয়াৰ যিমানখিনি আছে সকলো কৰি দিব আপোনালোকে মৰমৰ ফালৰ পৰা। ব'লক তেনেহ'লে আজিলৈ ভিডিঅ' ইমানটা সামৰণি মাৰিছোঁ।